তো নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ আন এটা নতুন ভিডিঅ'লৈ। আজি আমি শিকিম মিৰৰ কিউব কেনেকৈ মিলাব লাগে। মিৰৰ কিউব মিলোৱা সিমান টান নহয়। এই ৰবিক্স কিউবৰ দৰে মিৰৰ কিউবো মিলাব পৰা যায়। ৰবিক্স কিউব যিদৰে মিলোৱা হয় মিৰৰ কিউবো সেইদৰে আমি মিলাব পাৰি। তো আজি আমি মিৰৰ কিউব মিলাবলৈ শিকিম। মিৰৰ কিউব কেনেকৈ মিলাব লাগে একেদৰে মিলাই একেদৰে এইটোৰ দৰেই এই মিৰৰ কিউবো মিলাব পাৰি। অলপ বেলেগ গঠনটো, ইয়াৰ মিৰৰ কিউবৰ গঠনটোই বেলেগ আৰু ইয়াৰ গঠনটোই বেলেগ। এই দুটাৰ মাজত এইটোৱেই পাৰ্থক্য। ইয়াৰ কালাৰ 6টা দিশত 6টা কালাৰ একেই আৰু এইটোৰ 6টা দিশত 6টা কালাৰ বেলেগ বেলেগ আছে। অৰেঞ্জ ৰেড গ্ৰীণ বেলেগ বেলেগ কালাৰ আছে আৰু এইটোৰ কালাৰ একেই কালাৰ। মোৰটো এইটো গোল্ডেন মিৰৰ কিউব আৰু সিলভাৰ মিৰৰ কিউব আছে, একেই কালাৰ। সেইটোৰ হোৱাইট কালাৰ থাকে, এইটোৰ এনেকুৱা কালাৰ। এইটো গোল্ডেন মিৰৰ কিউব, চাৰিওফাকে একেই কালাৰ থাকে। এইটোৰ উচ্চতা চাইহে, গভীৰতা চাইহে, আয়তন চাইহে কিউবখন মিলাব লাগে আৰু এইখন ৰং চাইহে, কালাৰ চাইহে কিউবখন মিলাব পাৰি। এইখন উচ্চতা গভীৰতা চাই কিউবখন মিলাব লাগে। অলপ ডিফাৰেঞ্চ, অলপ একেই সেই মেথডত, যি মেথডত মিলোৱা হয় এইটো কিউব, সেই একেদৰেই এইটো কিউবো মিলাব পাৰি। অলপ গঠনটো বেলেগ, উচ্চতা গভীৰতা আয়তন চাইহে মিলাব লাগে আৰু এইটো কালাৰ চাই মিলাব লাগে। তো আজি আমি মিৰৰ কিউব কেনেকৈ মিলাব লাগে শিকিবলৈ চেষ্টা কৰিম। বেলেগ বেলেগ ধৰণৰ মেথড আছে মিৰৰ কিউব মিলোৱা শিকিবলৈ, কিন্তু মোৰ বাবে মই যিমান জানো লেয়াৰ বাই লেয়াৰ মেথডটো ইউজ কৰি শিকিলে, মিৰৰ কিউব সলভ কৰিব শিকিলে বহুত ভাল হয়। কাৰণ এইটো কিউব এবাৰ উল্টা পাল্টা কৰিলে এইটো টান কৰিবলৈ সিমান সহজে টান কৰিব নোৱাৰি। সেইবাবে লেয়াৰ বাই লেয়াৰ মেথড শিকিলে ভাল হ'ব। এতিয়া আমি লেয়াৰ বাই লেয়াৰ শিকিবলৈ চেষ্টা কৰিম। এইটো লেয়াৰ বাই লেয়াৰ শিকাটোৱে ভাল হ'ব, কাৰণ বেলেগ ধৰণে শিকিলে এইটো টান কৰা অলপ কঠিন হয়। সেইবাবে লেয়াৰ বাই লেয়াৰ মেথড ইউজ কৰি শিকিব লাগিব। ঠিক এইটো যেনেদৰে মিলোৱা হয় সেইদৰে মিলাব লাগিব। এইটো ফাৰ্ষ্টত যেনেকৈ হোৱাইটটো প্লাছ বনাব লাগিছিল, এইটো এটা চাইড এটা ৰং হোৱাইট বনাব লাগিব আৰু তেনেকৈ এইটোৰ দৰেই মিলাবলৈ চেষ্টা কৰিম। আৰু এইটো হোৱাইট, কোনটো হেৰি কোনটো কি, প্ৰথমে এইটো মিলাবলৈ হ'লে প্ৰথমে হোৱাইটটো মিলাবলৈ লৈছিলোঁ। প্ৰথমে হোৱাইটটো মিলাবলৈ লৈছিলোঁ, প্লাছ বনাইছিলোঁ হোৱাইটটোকে। আৰু এতিয়া আমি এইটো মিৰৰ কিউবত আমি এইটোক হোৱাইট বুলি ধৰিম। এই ওপৰৰ লেয়াৰটো, এইটো ডাঙৰ লেয়াৰটো হোৱাইট বুলি ধৰিম। ডাঙৰ লেয়াৰটো হোৱাইট বুলি ধৰি ফাৰ্ষ্টত এইটো লেয়াৰ সলভ কৰিম, পিছত এইটো লেয়াৰ, পিছত এইটো লেয়াৰ সলভ কৰিম। আজিৰ এটা ভিডিঅ'তেই এই তিনিটা লেয়াৰ একেলগে সলভ কৰিবলৈ চেষ্টা কৰিম। এইটো যিকোনো এটা ফাৰ্ষ্টত যিকোনো এটা লেয়াৰ ল'লেই হয়। এইটো যিকোনো এটা ফাৰ্ষ্টত প্লাছ বনাই মিলাব লাগে, মিলালেই হ'ল। কিন্তু ফাৰ্ষ্টত এইটো হোৱাইট ধৰিছিলোঁ এইটো কিউব মিলাওঁতে, আৰু এইটো যিকোনো ধৰিলে এইটো যিকোনো প্লাছ বনালে নহ'ব। এইটোত প্লাছ বনাব লাগিব। পোনপ্ৰথমে এই ডাঙৰ লেয়াৰটো প্লাছ বনাব লাগিব, কাৰণ ডাঙৰ লেয়াৰটো প্লাছ বনাই এইবিলাক ঘূৰোৱা সুবিধা হ'ব। প্লাছটো এইটো মিলি গ'লে, এই তলৰ লেয়াৰটো মিলি গ'লে এইবিলাক ঘূৰোৱা সহায় হ'ব, ভাল হ'ব। এইবিলাক ঘূৰোৱাত সুবিধা হ'ব। এইটোত ধৰি তলৰটোত চাপ মাৰি ধৰি ওপৰৰবিলাক ঘূৰোৱাত সুবিধা হ'ব। আৰু যদি এই ফাৰ্ষ্টত এই সৰু লেয়াৰটো সলভ কৰোঁ, এইটোত ধৰি এইবিলাক ঘূৰোৱা কঠিন হ'ব, এইবিলাক ঘূৰোৱা অসুবিধা হ'ব। সেইবাবে প্ৰথমে এই মোটা লেয়াৰটো, ডাঙৰ লেয়াৰটো সলভ কৰিম, পিছত এই মিডিলটো, পিছত এইটো লেয়াৰ সলভ কৰিম। তো পোনপ্ৰথমে আমি এইটো ভাঙি লওঁ, এলোমেলো কৰি লওঁ, পিছত মিলাই আছোঁ। এইটো এতিয়া ভাঙি লৈছোঁ, এতিয়া মিলাবলৈ চেষ্টা কৰিম। আৰু এইটোৰ ৰং
এইটো গুটিৰ ৰং এইটো গুটিৰ সাইজ একেই ৰঙো একেই থাকে কিন্তু এটোৰ উচ্চতা চাইহে মিলাব লাগে উচ্চতা এটা গুটিৰ লগত আনটোৰ উচ্চতা নিমিলে এটা গুটিৰ লগত আনটোৰ উচ্চতা নিমিলে এটা গুটিৰ গঠন বেলেগ আনটো গুটিৰ বেলেগ গুটিৰ গঠন বেলেগ এটাৰ লগত আনটোৰ গঠন কাৰ্য নিমিলে এটা বেলেগ এটাৰ লগত এটাও নিমিলে মিডিল কেইটা চালে একেই যেন দেখা যায় ইমান একেই যেন দেখা যায় একেই দেখা যায় আয়তনত একেই দেখা যায় কিন্তু উচ্চতাত সৰু ডাঙৰ আছে আয়তনত একেই দেখা যায় এয়া স্কয়াৰ হিচাপত আছে একেই স্কয়াৰ হিচাপত আছে চাৰিওফালে একেই সমান কিন্তু উচ্চতাত সৰু ডাঙৰ আছে এটো অলপ সৰু এটো অলপ বেছি ডাঙৰ এখন বহুত ডাঙৰ সেইভাবে এটো এটা গুটিৰ লগত আনটো গুটি নিমিলে এটা বেলেগ এটাৰ লগত এটাও নিমিলে এতিয়া আমি এই মিৰৰ কিউব সলভ কৰিম পোনপ্ৰথমে আমি ডাঙৰ লেয়াৰটো যেহেতু ধৰি লম ডাঙৰ লেয়াৰটো মিলাবলৈ সহজ হয় ডাঙৰ লেয়াৰটো মিলাই তাৰ পিছত মিলোৱাটো সহজ হয় সেইভাবে ডাঙৰ লেয়াৰৰ পৰা সৰু লেয়াৰলৈকে মিলাম এতিয়া পোনপ্ৰথমে ডাঙৰ কোনটো সেইটো আমি চাম পোনপ্ৰথমে চাম আমি কোনটো মেডিল বহুত ডাঙৰ আছে কোনটো মেডিল ওখ আছে এটো অলপ সৰু আছে এই মেডিলটো এটো গুটিতকৈ অলপ তলত আছে সেইভাবে এটো ডাঙৰ লেয়াৰ নহয় আৰু ডাঙৰ লেয়াৰ কোনটো এটো একেবাৰে তলত একেবাৰে গাঁতত কমাই আছে চাওক এটো মেডিল এটো ডাঙৰ লেয়াৰ নহব এটো ডাঙৰ লেয়াৰ নহব এটো কাৰণ এটো একেবাৰে গাঁতত কমাই আছে সেইভাবে এটো ডাঙৰ লেয়াৰ নহব এটো গাঁতত কমাই আছে এটো ডাঙৰ লেয়াৰ নহব এয়া এটো একেবাৰে ওখ এটো ডাঙৰ লেয়াৰ হ'ব এটো একেবাৰে ওখ ওপৰত আছে কিমান ওপৰত আছে আৰু এটোৰ লগত এটো মিলি আছে এটো একেবাৰে ওখ এটো ডাঙৰ লেয়াৰ হ'ব এটো একেবাৰে ওপৰত আছে এটো ডাঙৰ লেয়াৰ এতিয়া এটা মিলি আছে প্লাস বনাবলৈ হলে ইয়াতে এটা লাগিব আৰু তিনিটা চাৰিওফাকে লাগিব এতিয়া ক'ত আছে আমি বিচাৰিম এটো কিউব ফাৰ্ষ্টত যেনেকৈ প্লাস বনাইছিলো এটো প্লাস বনাইছিলো ফাৰ্ষ্টত প্ৰথমে ফাৰ্ষ্টত প্লাস বনাব লাগে সেইদৰে এটোতো প্লাস বনাব লাগিব এতিয়া বিচাৰি প্লাস বনাব লাগিব ঠিক ৰবিক এটো কিউবৰ দৰেই এটোতো প্লাস বনাব লাগিব এতিয়া ইয়াত উঠিছে এতিয়া এটো ঘূৰাই ৰাইট লেয়াৰটো ঘূৰাই চাও উঠে নে নুঠে এয়া আৰু এটা ইয়াতে সমান হৈছে সমান এইবিলাক মেডিলৰ লগত এইবিলাক মিলিছে নে নাই এইবিলাক সৰু নে ডাঙৰ হেতু চাব নালাগে খালি এটো মেডিলটোৰ লগত উচ্চতাটো ঠিক আছে নে নাই হেতু চালি হল এইবিলাক সৰু ডাঙৰ এইবিলাক মিলা নাই এটো চাব নালাগে আৰু ইয়াত এটা লাগে আৰু দুটা লাগে এতিয়া ডাঙৰ কোনটো আছে এই ডাঙৰ কেইটা মিডিল বিলাক চাক এইটো এটা ডাঙৰ এটো উঠাই দিয়ক এনেকৈ এয়া এটোৰ লগত লেভেল একেবাৰে লেভেল মিলিছে এটোৰ লগত এটো মিলিছে আৰু এটা লাগে আৰু এটা ক'ত আছে এতিয়া এনেকৈ ঘূৰাই চাক এটো নাই এটোৰ লগত লেভেল হোৱা নাই আকৌ ঘূৰাই চাক এটোৰ লগত এটো লেভেল হোৱা নাই আকৌ ঘূৰাই চাক এয়া এটোৰ লগত এটো লেভেল হৈ গৈছে প্লাস হৈ গৈছে মিলি গৈছে এতিয়া মিডিলৰ লগত মিডিল এডজাস্ট কৰিব লাগিব এতিয়া মিডিলৰ লগত মিডিল এডজাস্ট কৰিব লাগিব মিডিল বিলাক চাব লাগিব এতিয়া মিডিলৰ লগত মিডিলটো এটো প্লাস হৈছে এতিয়া এটোৰ লগত এটো মিলাবলৈ হলে চাৰিওটা এনেকৈ তলত একেবাৰে তলত লৈ যাক চাৰিটা তলত লৈ যাক এনেকৈ চাৰিটা ইয়াত আছিল একেবাৰে তলত এটো ঠিক তেনেদৰে এটো তলত লৈ যাব লাগিব তলত লৈ যাক
এইটো নিয়ম ফলো কৰিলে এইটো সহজ হয়। এইটো নিয়ম ফলো কৰিলে মিলোৱা প্লাছ বনোৱা সহজ হয়। এইটো তলত গৈছে, এইটোকো তলত লৈ যাওক। এতিয়া চাৰিওটা তলত গৈছে। এতিয়া মিলাব লাগিব। এইটোৰ লগত এইটো মিলি আছে, এইটো জাষ্ট উঠাই দিয়ক, একেবাৰে ওপৰত উঠাই দিয়ক। এতিয়া ইয়াতে উঠিছে আৰু এটা তলৰটো এইটো তললীয়াটো ঘূৰাই এইটোৰ লগত এইটো মিডিলটোৰ লগত মিডিলটো মিলাই উঠাই দিলেই হ'ল। এইটো এনেকৈ ঘূৰাই এইটোৰ লগত এইটো মিলা নাই। এনেকৈ তললীয়াটো ঘূৰাই এইটোৰ লগত এইটো মিলা নাই। আকৌ ঘূৰাব লাগিব, ঘূৰাই চাব লাগিব। এইটোৰ লগত এইটো মিলি গৈছে। এতিয়া এইটো উঠাই দিলেই হ'ল, এইটো উঠাই দিলেই হ'ল। তিনিটা মিলিছে আৰু এটা এইটো এবাৰ এইটো তলৰটো ঘূৰাই এইটো ঘূৰাই চাব লাগিব। এইটো ঘূৰাই এইটোৰ লগত এইটো ঘূৰাই চাব লাগিব। এইটোৰ লগত এইটো মিলা নাই, এইটোৰ লগত এইটো মিলা নাই, এইটোৰ লগত এইটো মিলা নাই। এইটোৰ লগত এইটো মিলি গৈছে। এতিয়া উঠাই দিলেই হ'ল, এতিয়া ইয়াতে আৰু এটা লাগে। এতিয়া এইটো ঘূৰাই চাওক, এইটো ডাঙৰ বিলাক এইটোৰ লগত এইটো মিলি গৈছে। এতিয়া উঠাই দিলেই হ'ল। এতিয়া আমাৰ প্লাছ হৈ গৈছে আৰু এই মিডিলৰ লগত মিডিল বিলাক মিলি গৈছে, এডজাষ্ট হৈ গৈছে। মিডিলৰ লগত মিডিল মিলি গৈছে। এতিয়া আমাৰ কৰ্নাৰ বিলাক মিলাব লাগিব। কৰ্নাৰ বিলাক মিলাব লাগিব। কৰ্নাৰ এইটো কিউবৰ দৰে এইটো কিউব মিলাব লাগিব। এইটোৰ আয়তন উচ্চতা গভীৰতা সেইবিলাক চাইহে মিলাব লাগিব। আৰু এইটোৰ ৰং চাই মিলাব লাগিছিল। এতিয়া এইটোৰ আয়তন উচ্চতা গভীৰতা চাই মিলাব লাগিব। এতিয়া এইটো অনুমান বা ধাৰণা কৰি মিলাব লাগিব, কাৰণ এইটো ফিক্স ডাইৰেক্টলি ক'ব নোৱাৰো যে এইটো গুটি ইয়াত বহিব, সেইটো গুটি তাত বহিব। এনেকৈ ফিক্স ডাইৰেক্ট ক'ব নোৱাৰো। যিহেতু আমি ফাৰ্ষ্টত ডাঙৰ লেয়াৰ মিলাই আছো, সেইকাৰণে আমাৰ ডাঙৰ গুটিবিলাক চাব লাগিব। ডাঙৰ গুটি ইয়াতে এটা আছে আৰু এটা এই ওপৰত আছে কৰ্নাৰ। ইয়াত এই ওপৰত আছে কিন্তু মিলা নাই, এনেই বহি আছে, মিলা নাই। এতিয়া এইটো ফাৰ্ষ্টত এই ডাঙৰ গুটিটো ক'ত বহিব? আমি অনুমানত ক'ব পাৰো যে ইয়াত বহিব, নহলে ইয়াত বহিব। ইয়াত নবহে, কাৰণ ইয়াতে সৰু জাগা আছে, জাগাটো বেছি নাই। ইয়াতে সৰু জাগা আৰু ইয়াতেও একেবাৰে সৰু জাগা, ইয়াত নবহে। ইয়াত অলপ ডাঙৰ জাগা আছে, ইয়াত বহিব, নহলে ইয়াত বহিব। ডাঙৰ অলপ ধাৰণা কৰিহে ক'ব পাৰিছো। এতিয়া আমি টেষ্ট কৰি চাম ক'ত বহে। এতিয়া এইটো ফাৰ্ষ্টত আমি ইয়াত বহে নে নাই এবাৰ চাই লওঁ, পিছত গুটিটো ভালদৰে বহাম। এইটো একেবাৰে উঠাই দিলো, মিলা নাই, এইটো মিলা নাই। এতিয়া আকৌ ইফাল দি উঠাই দিম, মিলা নাই। ইয়াত এইটো গুটি নবহে, এইটো গুটি ইয়াতে বহিব, এইটো গুটি ইয়াতে বহিব। এইটো গুটি তাত বহা নাই, এতিয়া ইয়াত বহিব। এনেকৈ এবাৰ উঠাই চাও বহে নে নবহে। ইয়াতে মিলি গৈছে, কিন্তু এবাৰ এনেই ডাইৰেক্টলি উঠাই দিছো। তেনেকৈ উঠাই দিলে সেইটো প্লাছটো ভাঙি যায়, সেইবাবে ডাইৰেক্টলি উঠাই দিব নালাগে। সেইবাবে এইটো এনেকৈ আকৌ তলত নমাই এইটো লেফ্ট চাইডত চিম্পল থৈ এইটো নমাই দি আকৌ ৰাইট চাইডত আনি আকৌ উঠাই দিয়ক। সেইবাবে এইটো এতিয়া প্লাছটো আছে, এতিয়া কৰ্নাৰটো মিলিছে। এতিয়া এইটো ডাঙৰ গুটি ক'ত বহিব সেইটো চাও। এইটো ডাঙৰ গুটি, এইটো অলপ ডাঙৰ জাগা আছে, ইয়াত বহিব। কিন্তু ইয়াত নবহে, ইয়াতে সৰু জাগা আছে, ইয়াত নবহে। ইয়াতো এই ডাঙৰ গুটিটো ইয়াতো নবহে, ইয়াতো সৰু জাগা আছে, সেইবাবে ইয়াতে বহিব।
কিন্তু এনেকৈ ডাইৰেক্টলি উঠাই দিলে নহ'ব সিম্পল অলপ সিফালে ৰাইট সাইডত থৈ একটু তললৈ নমাই আনি এইটো লেয়াৰ তললৈ আনি আকৌ এইটো লেফ্ট সাইডত লৈ আহক আৰু উঠাই দিয়ক এতিয়া কৰ্নাৰো মিলিছে প্লাসটো আছে এতিয়া আমাৰ এইটো কৰ্নাৰ মিলাই চাব লাগিব যেহেতু আমি ডাঙৰ লেয়াৰটো মিলাই আছো সেইভাবে ডাঙৰ গুটিবিলাক ক'ত আছে সেইবিলাক চাইহে মিলাব লাগিব এয়া এইটো এটা ডাঙৰ গুটি এইটো ডাঙৰ গুটি ইয়াত বহে নে নবহে এইটো আমাৰ ডাইৰেক্টলি আমি ফিক্স ক'ব নোৱাৰো এতিয়া যেহেতু ডাঙৰ বিলাক চাব লাগিব এটা লাগে এটা আৰু এটা লাগে এতিয়া এইটো অলপ ডাঙৰ আছে এইটো ইয়াতে উঠাই চাও ইয়াতে মিলে নে নাই এনেকে ডাইৰেক্ট ক'ব নোৱাৰি যে এইটো বহিব ইয়াত বহিব তাত বহিব এনেকৈ ক'ব নোৱাৰি অলপ চাব লাগিব এতিয়া চাই লও এইটো ইয়াতে বহিব এতিয়া এনেকৈ ডাইৰেক্ট এনে উঠাই দিলে নহ'ব ৰাইট সাইডত থৈ এইটো নমাই সিম্পল এইটো নমাই এইটো আকৌ লেফটত আনি এইটো উঠাই দিলে এয়া উঠি গৈছে এতিয়া ইয়াতে আৰু এটা লাগে ইয়াতে কোনটো ডাঙৰ আছে এতিয়া চাব লাগিব ইয়াতে ডাঙৰ গুটি আৰু এটাও নাই এতিয়া তলত এনে ডাঙৰ গুটি এটাও নাই তলত এটাও নাই এইটো ডাঙৰ গুটি ইয়াতে আছে ইয়াতে বহিব এতিয়া এইটো সিম্পল তলত নমাই ৰাইট সাইডত লৈ গৈ এইটো আকৌ উঠাই দিব আকৌ এইটো লেফ্ট সাইডত লৈ আহিব এতিয়া ইয়াত এইটো বহিব নে নাই এবাৰ চাই লও ইয়াতেই বহিব এনেকৈ ডাইৰেক্ট উঠাই দিলে নহ'ব এইটো সিম্পল নমাই লেফ্ট সাইডত থৈ এইটো সিম্পল নমাই এনেকৈ ৰাইট সাইডত আনি উঠাই দিলেই হৈ যাব এয়া এতিয়া ফার্স্ট লেয়ারটো সম্পূর্ণরূপে মিলি গৈছে এতিয়া আমি সেকেন্ড লেয়ারটো লৈ যাব পাৰো এতিয়া আমি সেকেন্ড লেয়ারটো মিলাম যেটো লেয়ার মিলি গৈছে এতিয়া এটো তলত থৈ এতিয়া সেকেন্ড লেয়ারটো মিলাব লাগিব সেকেন্ড লেয়ারটো মিলোৱাৰ সূত্ৰ আছে সূত্ৰ ব্যৱহাৰ কৰি সেকেন্ড লেয়ারটো মিলাব লাগিব এটো ঘুৰাই চাব লাগিব কোনটোৰ লগত এনেকৈ মিল খাই এয়া এটোৰ লগত এটো গুটি মিল খাইছে এনেকৈ লেভেল হৈছে এতিয়া এটো গুটি ইয়াত যাব নহলে ইয়াত যাব লেফট সাইডত যাব নহলে রাইট সাইডত যাব এটো আমি ডাইরেক্টলি এটো গুটি যিকোনো গুটি ক'ত যাব হেতু ডাইরেক্টলি আমি চাই কৈ দিব পাৰো কিন্তু এটো ধাৰণা কৰিহে ডাইৰেক্ট ফিক্স কৈ দিব নোৱাৰো এটো ধাৰণা কৰিহে ক'ব পাৰো অলপ ধাৰণা কৰিহে পাৰো অনুমান কৰিহে পাৰো কিন্তু ডাইৰেক্ট ফিক্স কৈ দিব নোৱাৰো যে এটো গুটি ইয়াত যাব নহলে ইয়াত যাব এটো অনুমান কৰি অলপ আকৌ চাই পিছত ক'ব পাৰো এতিয়া আমাৰ এটো গুটি ইয়াত যাব নে ইয়াত যাব এতিয়া চাব লাগিব যাবনে ইয়াত নাযায় এটোৰ লগত এটো মিলা নাই এতিয়া আমাৰ ইফালে চাব লাগিব এয়া ইয়াত আহিছে এটো গুটি ইয়াত আহিব এতিয়া সূত্ৰ আছে সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব লেফ্ট সাইডৰ সূত্ৰ ব্যৱহাৰ কৰিব লাগিব লেফ্ট সাইডৰ সূত্ৰ হ'ল হাফ ইনভার্স লেফট ইনভার্স হাফ লেফট হাফ ফ্রন্ট হাফ ইনভার্স ফ্রন্ট ইনভার্স এয়া এটো গুটি ইয়াত আহি গৈছে এতিয়া আৰু ইয়াতে এটা লাগিব ইয়াতে এটা লাগিব ইয়াতে এটা লাগিব এতিয়া এই ডাঙৰটো চাও এটো গুটি এই ডাঙৰটো কোনটোৰ লগত মিল খাই কোনটোৰ লগত খাপ খাই এয়া এটোৰ লগত মিলা নাই এতিয়া আমাৰ ঘূৰাই আকৌ চাব লাগিব কোনটোৰ লগত খাপ খাই এয়া এটোৰ লগত মিলিছে এতিয়া ইয়াত যাব নহলে ইয়াত যাব ইয়াতটো মিলাই আছে ইয়াত না যায় এটো সাইডত যাব কারণ এটো সাইড মিলি আছে এটোত না যায় ডাইরেক্টলি আমি ক'ব পাৰো যে এটো ইয়াত যাব এতিয়া ৰাইট সাইডৰ সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব ৰাইট সাইডৰ সূত্ৰটো হ'ল হাফ right half inverse right inverse
half inverse, front inverse, half front. এইটো গোটেই ইয়াতে আহি গৈছে। এতিয়া ইয়াতে এটা লাগিব, ইয়াতে এটা লাগিব। এতিয়া এইটো গোটেই চাব লাগিব ক'ত যায়। ইয়াত কোনবিলাক গুটি মেডিলত যাব এইটো কেনেকৈ গম পাব আপোনালোকে? যিবিলাক গুটি এনেকৈ শুই আছে, যিবিলাক গুটি এনেকৈ শুই আছে এইবিলাক গুটি ইয়াতে ওপৰতেই থাকিব, আৰু যিবিলাক গুটি এনেকৈ অলপ ওখ, অলপ থিয় হৈ আছে, সেইবিলাক গুটি ইয়াত যাব, এই মেডিলত যাব। আৰু যিবিলাক গুটি শুই আছে সেইবিলাক ইয়াতে এইটোৰ ওপৰতেই থাকিব। যেনে সেইবিলাক গুটি ক'বলৈ গ'লে সেইবিলাক গুটি এইটো য়েল্লো হয়। যিবিলাক গুটি শুই আছে সেইবিলাক গুটি ওপৰতে থাকিব, সেইবাবে এইটো য়েল্লো বুলি ধৰা হয়। আৰু কোনোবা গুটি এনেই থিয় হৈ থাকে, অকল থিয় হৈ থাকিলে নহ'ব, এইটোৰ লগত এইটো মিলিব লাগিব। এইটো মিলিছে, কিন্তু এইটো হৈ আছে, এই ওপৰেৰে গুটি। এতিয়া এইটো গুটি চাব লাগিব, এতিয়া এইটো গুটি এনেকৈ চাব লাগিব। এইটোৰ লগত এইটো মিলিছে আৰু এইটো থিয় হৈ আছে, সেইবাবে এইটো ইয়াতে যাব, নহ'লে ইয়াতে যাব। এতিয়া ক'ত যায় এতিয়া আমাৰ চাব লাগিব, ইয়াত যায় নে ইয়াত যায়। এতিয়া আমাৰ ডাইৰেক্টলি আমি ক'ব নোৱাৰোঁ ফিক্স, সেইবাবে চাব লাগিব এতিয়া ক'ত যায়। ইয়াতে নাযায়, ইয়াত মিলা নাই, মিল খোৱা নাই। এতিয়া ইয়াতে চাব লাগিব, ইয়াতে যাব। এইটো গুটি ইয়াতে বহিব। এতিয়া ডাইৰেক্টলি এনেকৈ বহাই দিলে নহ'ব, এনেকৈ এতিয়া সূত্ৰ ব্যৱহাৰ কৰিব লাগিব। সূত্ৰটো হ'ল হাফ ৰাইট, হাফ ইনভাৰ্ছ, হাফ ইনভার্স, front inverse, half front। এইটো গুটি ইয়াতে আহি গৈছে। এতিয়া আৰু এটা ইয়াত লাগে। ইয়াত কোনটো বহিব? এতিয়া ইয়াতে যিটো গুটি বহিব তাৰ এটা গুটিও ইয়াত ওপৰত নাই। ওপৰত গোটেইকেইটা এই গোটেইকেইটা য়েল্লো হয়, ওপৰেৰে গুটি। ইয়াত এইটো গুটি বহিব, অলপ উল্টা পাল্টাকে আছে, সেইবাবে এইটো ভালদৰে বহাব লাগিব। সূত্ৰ ব্যৱহাৰ কৰি এইটো ফাৰ্ষ্টত ওপৰত আনিব লাগিব, পিছত আকৌ সূত্ৰ ব্যৱহাৰ কৰি ইয়াত বহাব লাগিব। এইটো গুটি ইয়াতেই বহিব, এই উল্টা পাল্টাকে আছে, ভালকে বহাব লাগিব। লেফ্ট সাইডত ৰাখি লেফ্ট সাইডৰ সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব। সেইবাবে এতিয়া সূত্ৰ ব্যৱহাৰ কৰিব লাগিব। সূত্ৰটো এতিয়া ব্যৱহাৰ কৰি আছো। সূত্ৰটো হ'ল হাফ ইনভাৰ্স, লেফ্ট ইনভাৰ্স, হাফ লেফ্ট, হাফ front, half inverse, front inverse। এইটো গুটি ওপৰত উঠি গৈছে। এতিয়া ক'ত আছে? এইটো গুটি উঠিছে। এইবাৰ এইটো অলপ মোটা আছে। এতিয়া এইটো ঘূৰাই কোনটোৰ লগত এনেকৈ লেবেল খাই পিছত চাব লাগিব। এতিয়া ঘূৰাই চাব লাগিব কোনটোৰ লগত মিলে। এইটোৰ লগত মিলিছে, এতিয়া এইটো গুটি ইয়াত নাযায়, ইয়াত অলৰেডি মিলোৱা আছে, মিল খাই আছে। এতিয়া এইটো গুটি ইয়াত যাব আৰু চাব নালাগে, ফিক্স ডাইৰেক্টলি ইয়াত যাব। এতিয়া বাওঁফালৰ সূত্ৰটো ব্যৱহাৰ কৰিলেই হ'ল। বাওঁফালৰ সূত্ৰটো হ'ল হাফ ইনভাৰ্স, লেফ্ট ইনভাৰ্স, হাফ লেফ্ট, হাফ front, half inverse, front inverse। আহি গৈছে। এতিয়া এই মেডিলৰ চাৰিওকেইটা মিডিল লেয়াৰটো চাৰিওকেইটা মিলি গৈছে। এতিয়া আমাৰ আকৌ লাষ্টত এনেকৈ এইটো যিদৰে প্লাছ বনোৱা হয়
সেইভাবে এইটোৰো প্লাস বনাব লাগিব এতিয়া প্লাস বনাম প্লাস বনোৱাৰ মানে যিকেইটা গুটি এনেকৈ হৈ আছে সেইকেইটা গুটি ইয়াত মিলা আছে ক'ব পাৰোঁ যে যিকেইটা গুটি ইয়াতে হৈ আছে ইয়াত হৈ আছে যিবিলাক গুটি সেইবিলাক ইয়াত মিল খাই আছে আৰু যিবিলাক গুটি এনেকৈ থিয় হৈ আছে ওখ হৈ আছে সেইবিলাক গুটি মিলা নাই সেইবিলাক গুটি অমিল হৈ আছে সেইবিলাক মিলা নাই এতিয়া এইটো মিলাওঁতে যিদৰে প্লাস বনাব হ'লে উল্টা এল বনাব লাগে উল্টা এল বনাই যেনেকৈ প্লাস বনোৱা হয় সেইভাবে এইটোতো প্লাস বনাব লাগিব এতিয়া এইটোত অলৰেডি উল্টা এল হৈ আছে এতিয়া সূত্ৰটো ব্যৱহাৰ কৰিলে উল্টা এল কৰি ৰাখি সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব এনেকৈ এইটো বাও এল হৈ আছে বাও এল কৰি ৰাখি সূত্ৰটো ব্যৱহাৰ কৰিলে নহ'ব এনেকৈ ৰাখি ইয়াতে এনেকৈ এল হৈ আছে উল্টা এল হৈ আছে এইভাবে সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব সূত্ৰটো হ'ল ফ্ৰন্ট রাইট আপ রাইট ইনভার্স আপ ইনভার্স ফ্রন্ট ইনভার্স এয়া উল্টা এল আছিল এতিয়া সিধা হৈ গৈছে এনেকৈ এটা আই হৈ গৈছে আইৰ নিচিনা এনেকৈ এইটো আই হৈ গৈছে আই তিনিটা গুটি মিলি এটা আই হৈছে এতিয়া আই হলে সূত্ৰটো ব্যৱহাৰ কৰাৰ নিয়ম আছে সূত্ৰটো এনেকৈ ব্যৱহাৰ কৰিলে নহ'ব আইটো ইফালে কৰি ৰাখি আইটো এনেকৈ ৰাখি আইটোৰ ইফালে বা আইটো এনেকৈ কৰি ৰাখি আইটো এনেকৈ কৰি ল'লে নহ'ব এনেকৈ কৰিব লাগিব এনেকৈ কৰি আইটো এনেকৈ ৰাখি সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব সূত্ৰটো আকৌ ব্যৱহাৰ কৰি আছো ফ্ৰন্ট রাইট আপ রাইট ইনভার্স আপ ইনভার্স ফ্রন্ট ইনভার্স এয়া এতিয়া প্লাস হৈ গৈছে এতিয়া মিডিলৰ লগত মিডিল মিলাব লাগিব এয়া দুটা এটাকে নিমিলে দুটাকে যিকোনো দুটা মিডিল মিলিব কোনোবা সময়ত এয়া ইয়াতে এটা মিডিল মিলিছে আৰু ইয়াতে এটা মিডিল মিলিছে এটা মিডিল ইয়াতে ৰাখি লেফট সাইডত ৰাখি যিদৰে এইটোত ব্যৱহাৰ কৰা হৈছিল সূত্ৰটো মিডিল মিলাবৰ সূত্ৰ ব্যৱহাৰ কৰা হৈছিল সেই ঠিক তেনেদৰে এইটোতো তেনেকুৱা এটা লেফট সাইডত ৰাখি আৰু এটা বেক সাইডত ৰাখি সূত্ৰটো ব্যৱহাৰ কৰিব লাগে মিডিলৰ সূত্ৰটো ব্যৱহাৰ কৰিব লাগে এতিয়া যদি কোনোবা সময়ত এটা যদি ইফালে মিলে আৰু এটা যদি বিপৰীত ফালে মিলে এটা ইয়াতে মিলে আৰু এটা যদি বেক সাইডত মিলে তেন্তে এনেকৈ ৰাখি সূত্ৰটো ব্যৱহাৰ কৰিব লাগে আৰু যদি দুটা একে লগালগি মিলে এটা যদি মিলে তেন্তে এনেকৈ ৰাখি এটা লেফটত ৰাখি আৰু এটা বেকত ৰাখি সূত্ৰ ব্যৱহাৰ কৰিব লাগে এতিয়া সূত্ৰটো হ'ল রাইট আপ ইনভার্স রাইট ইনভার্স আপ ইনভার্স রাইট আপ ইনভার্স রাইট ইনভার্স আপ ইনভার্স এয়া এতিয়া এইটোৰ লগত মিডিলৰ লগত মিডিল মিলি গৈছে এবাৰ দিওঁতে মিডিলৰ লগত মিলি গৈছে এয়া এবাৰ দিলে মিডিলৰ লগত মিডিল মিলি যায় এয়া এতিয়া আমাৰ কৰ্নাৰবিলাক মিলাব লাগিব কৰ্নাৰবিলাক কোনটো ক'ত বহিব এতিয়া মিলাই চাই মিলাব লাগিব কৰ্নাৰবিলাক
ঠিক এইটোত যিদৰে মিলোৱা হৈছিলে ঠিক তেনেদৰে কৰ্ণাৰবিলাকো মিলাব লাগিব। এতিয়া আমাৰ কৰ্ণাৰবিলাক মিলাব লাগিব। কৰ্ণাৰবিলাক এটা কৰ্ণাৰ এইটো কৰ্ণাৰ মিলোৱা আছে, এইটো কৰ্ণাৰ ইয়াতেই বহিব, একেবাৰে ডাইৰেক্টলি মিলা নাই। ফিনিচিং সূত্ৰত এইটো কৰ্ণাৰ মিলি যাব। এতিয়া এইটো কৰ্ণাৰ ইয়াতেই বহিব, সেইবাবে এইটো কৰ্ণাৰ মিলি আছে, ক'ব পাৰি যে এইটো কৰ্ণাৰ মিলি আছে। এতিয়া আমাৰ এই তিনিটা কৰ্ণাৰ মিলাব লাগিব। কোনোবা সময়ত চাৰিটাও নিমিলে, কোনোবা সময়ত এটা মিলি থাকে, কোনোবা সময়ত এটা মিলি থাকে আৰু তিনিটা নিমিলে, কোনোবা সময়ত এটাও নিমিলে, সেইবাবে দুটাকে কোনোবা সময়ত মিলি নাথাকে। এটা মিলিছে, এতিয়া যিটো মিলিছে সেইটো ৰাইট চাইডত থৈ সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব, কৰ্ণাৰৰ সূত্ৰটো। এইটো মিলিছে, এইটো ফিনিচিং সূত্ৰত এইটো ডাইৰেক্টলি মিলি যাব। এইটো গুটি ইয়াতেই বহিব, সেইবাবে এইটো অনুমান কৰি কৈছোঁ যে এইটো মিলি গৈছে। মিলাই মিলাই প্ৰেক্টিচ কৰি থাকিলে আৰু ভালকৈ অনুমান কৰিব পাৰিব আপোনালোকেও কোনটো ক'ত বহিব। এইটো ইয়াতেই বহিব আৰু এতিয়া এইটো এই তিনিটা মিলাব লাগিব। এতিয়া সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব। সূত্ৰটো হ'ল লেফ্ট ইনভাৰ্স আফ রাইট আফ ইনভার্স লেফট আফ রাইট ইনভার্স আফ ইনভার্স। মিলা নাই, আকৌ সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব। মিলা নাই, আৰু এবাৰ সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব। লেফট ইনভার্স আফ রাইট আফ ইনভার্স লেফট আফ রাইট ইনভার্স আফ ইনভার্স। এটা সম্পূৰ্ণৰূপে মিলি গৈছে আৰু এইটো এতিয়াও মিলা নাই। ফিনিচিং সূত্ৰত মিলিব। এতিয়া এইটো গুটি ইয়াতেই বহিব, সেইবাবে এইটোও ক'ব পাৰোঁ এইটোও মিলি গৈছে, এটা সম্পূৰ্ণৰূপে মিলি গৈছে। আৰু এইটো গুটি ইয়াতেই বহিব, এইটো গুটি ইয়াতেই বহিব। ফিনিচিং সূত্ৰত এইটো মিলি যাব। কোনোবা সময়ত দুটা 2x2 পৰিস্থিতি, কোনোবা সময়ত এই কিউবত এইটো কিউবত বা এইটো কিউবত তেনেকুৱা পৰিস্থিতি কোনোবা সময়ত নহয়। কোনোবা সময়ত দুটা মিলে আৰু দুটা নিমিলে, এনেকুৱা পৰিস্থিতি কোনোবা সময়ত নহয়। দুটা মিলে দুটা নিমিলে, এনেকুৱা নহয়। এটা মিলে তিনিটা নিমিলে, আৰু কোনোবা সময়ত চাৰিটা নিমিলে, এনেকুৱা পৰিস্থিতি হয়। এতিয়া আমাৰ ফিনিচিং সূত্ৰ ব্যৱহাৰ কৰিব লাগিব। এতিয়া যিটো মিলিছে এইটো লেফ্ট চাইডত থৈ এতিয়া এইটো ৰাইট চাইডে সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব। সূত্ৰটো হ'ল রাইট ইনভার্স ডাউন ইনভার্স রাইট ডাউন রাইট ইনভার্স ডাউন ইনভার্স রাইট ডাউন। দুইবাৰ দিওঁতে ইয়াতে ওপৰটো মিলি গৈছে। কোনোবা সময়ত দুইবাৰ, কোনোবা সময়ত চাৰিবাৰ এইটো সূত্ৰ ইউজ কৰিব লাগে, পিছত মিলি যায়। এতিয়া যিটো এইটো মিলি গৈছে, এতিয়া এইটো চিম্পল লেফ্ট চাইডত থৈ এতিয়া এইটো গুটিত লেফ্ট চাইডত থৈ সেইটো এতিয়া এইটোত সূত্ৰ এপ্লাই কৰিম। সূত্ৰটো হ'ল ৰাইট ইনভাৰ্স ডাউন ইনভাৰ্স রাইট ডাউন রাইট ইনভার্স ডাউন ইনভার্স রাইট ডাউন। এইটোও দুইবাৰ দিওঁতেই হৈ গৈছে, মিলি গৈছে। এতিয়া চিম্পল এইটো বাওঁফালে থৈ এতিয়া এইটোত সূত্ৰ এপ্লাই কৰিব লাগিব। সূত্ৰটো হ'ল ৰাইট ইনভাৰ্স ডাউন ইনভাৰ্স ৰাইট ডাউন রাইট ইনভার্স ডাউন ইনভার্স রাইট
ডাউট এয়া এইটো মিলি গৈছে দুইবাৰ ইউজ কৰি সূত্ৰটো মিলি গৈছে কোনোবা সময়ত চাৰিবাৰকে ইউজ কৰিব লাগে এতিয়া দুইবাৰকে দিওঁতে সম্পূৰ্ণ কিউবটো মিলি গৈছে তো আজি মিৰৰ কিউব কেনেকৈ মিলাব লাগে সেইটো শিকিবলৈ আমি চেষ্টা কৰিছোঁ তো যদি আপোনালোকে মানে এইটো কিউব সলভ কৰিব পাৰিলে এইটো কিউব সলভ কৰা একেবাৰে সহজ তো যদি আপোনালোকে এইটো কিউব সলভ কৰা শিকা নাই তেন্তে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব তাৰ পৰা শিকিব পাৰিব সলভ কৰা শিকিব পাৰিব তো গৈ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব তাৰ পৰা ভিডিঅ' চাই ল'ব পাৰে এইটো শিকিলে এইটো সলভ কৰা বহুত সহজ হয় তো আজিলৈ মানে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি সাবস্ক্ৰাইব কৰি থৈ দিব আৰু বেলেগ ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চাই থাকিবলৈ তো আজিলৈ ইমানেই তো টাটা বাই বাই